মোৰ মানে এনেকুৱা হৈছে মোবাইলটো খোলাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ লাইফৰ ভিডিঅ'বিলাক দেখিলে বা সেই সাংবাদিকবিলাকে খোলাৰ কথাবিলাক ছাৰ আপোনাৰ উপাৰ্জনৰ মইতো সেই দৰমহাকেইটা পইচা দি মোৰ পেটটো হাঁহি হাঁহি মোৰ পেট বিষা মানে মোৰ মানে মই মানে ইবিত যাবলগীয়া হৈ গৈছিলেগৈ এনেকুৱা অৱস্থা হৈ গৈছিলেগৈ মোৰ এতিয়া মানে মই দিনে ৰাতিয়ে শুওঁতে খাওঁতে এটা কথাকে ভাবি থাকোঁ কি জানে কেনেকৈ মই বিজেপি চৰকাৰখনৰ বাৰু তাফাল কৰি গোটেই সোপা মাৰামাৰি কৰি মানে যুদ্ধ লগাই দিব পাৰোঁ এইটো বুদ্ধি লাগি আছে মোৰ কাৰণ চৰকাৰখনৰ মানে যদি গোটেই সোপাক অকণমান যুদ্ধ লগাই দিব নোৱাৰোঁ তেনেহ'লে নেক্সট টাইম আহাটো অকণমান দিগদাৰ হৈ আছে তাকে ভাবিছোঁ কি বুদ্ধি লগাওঁ অসমৰ ৰাইজক বুদ্ধি এটা দিম বুলি ভাবিছোঁ কি বুলি ভাবে ৰাইজ যেনেকৈ তৰুণ ছাৰ আমাৰ তৰুণ ছাৰ দিনত হিমন্ত বিশ্ব শৰ্মা ছাৰে চেয়াৰখন বিচাৰিছিলে মুখ্যমন্ত্ৰী হোৱা আশা প্ৰকাশ কৰিছিলে তেনেকৈ এতিয়া বাৰু আমাৰ মৰমৰ ফিজুছ দাক কৈ দিওঁ নেকি বাৰু ফিজুছ হাজৰিকা দাদাক কৈ দিওঁ নেকি বাৰু আপুনি মুখ্যমন্ত্ৰী হ'লে নেক্সট টাইম 2024 অহাৰ সম্ভাৱনাটো আছে অসমৰ ৰাইজে পোকটো সোমোৱাই দিয়ক তেতিয়াহে যুদ্ধ লাগিব কাৰণ এনেও দিয়কচোন বাৰু অসমৰ জনসাধাৰণটো যেতিয়া বৰ্তমান জেনেৰেশ্যনটো হৈছে আমাৰ জুবিন দাৰ জেনেৰেশ্যন হয় নহয় এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা মানে তেখেতৰ মানে বয়স হৈছে আৰু ভাবিব পৰাটো হেৰি হৈ গৈছে গৈ দিয়কচোন কিন্তু এতিয়া আমাৰ জেনেৰেশ্যনটো বিজেপি চৰকাৰ হ'লে মানে আমাৰ ফিজুছ হাজৰিকা দাদা হ'লে ভাল হ'ব তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কথাটো হৈ যাব পুৰা উল্টা পুল্টা বলগিব আৰু পুৰা মহাযুদ্ধ হ'ব ৰামায়ণ হৈ যাব কেনে পাইছে কমেণ্ট কৰি জনাব আকৌ মই আকৌ বাদাম খাই খাই এইবিলাক পুঠি লগাই আছোঁ গম পাইছেনে নাই কৃষ্ণ